প্ৰথমে এপিচিচিৰ পৰা এপিচিচিৰ স্পক্স পাৰ্চন হিচাপে মই গৰ্জন মোছাহাৰী আমি গোটেই অসমবাসী দৰ্শকসকলক বিটিআৰ বাকী দৰ্শকসকলক নমস্কাৰ আৰু শুভেচ্ছা যাচিছোঁ। নমস্কাৰ। আজি আমি কংগ্ৰেছ দলে বিটিআৰত দুটা ঠাইত কেণ্ডিডেট দিয়া হৈছে। এটাটো গোসাইগাঁও 28 নং LAC-ত জুৱেল টুডু ডাঙৰীয়াক আমি আদিবাসী সমুদায়ৰ পৰা তেখেতক কেণ্ডিডেট হিচাপে দিয়া হৈছে, ডিক্লেয়াৰ কৰা হৈছে। আৰু 58 নং তামুলপুৰ LAC-ত আমি ভাস্কৰ দাহাল ডাঙৰীয়াক গোৰ্খা সমুদায়ৰ পৰা কেণ্ডিডেট দিয়া হৈছে। আজি এই নিৰ্বাচনিক বিষয়ে আমি গুৰুত্বপূৰ্ণ ক'ব লগা কথা সেইটোৱে যে আমি কংগ্ৰেছটো আজিৰ দিনত খুব ভাল পজিশ্যন, স্পেচিয়েলি ইন গোসাইগাঁও। আৰু সেইটোৰ কাৰণে যে আজি আমাৰ মেইন অপজিশ্যন পাৰ্টি বুলি আমি UPPLক ধৰি লৈছোঁ। আৰু দ্বিতীয়তে BPF। এতিয়া BPFৰ প্ৰধান হাগ্ৰামা ডাঙৰীয়াই যোৱাকালি প্ৰেছ মিটৰ যোগেদি ঘোষণা কৰা মতে তেখেত BJPৰ লগত মিত্ৰজোঁটটো হৈছে, কিন্তু অফিচিয়েলি ডিক্লেয়াৰ হোৱা নাই। আৰু UPPLক কৈছে যে তেখেতৰ CM ডাঙৰীয়াৰ আৰু CM ডাঙৰীয়াৰ কেবিনেটক লৈ পেলাই UPPLৰ লগত বহলকৈ ব্ৰডলি দে হেভ ডিছকাছ এবাউট দ্য মিত্ৰজোঁট এফায়াৰ্ছ এণ্ড দেয়াৰ ফৰ ৰুণগুৰা ডাঙৰীয়া যে UPPLৰ ৱাৰ্কিং প্ৰেচিডেণ্ট ডাঙৰীয়া কোৱা মতে যে তেখেত যে BJP আৰু BPFৰ লগত যে মিত্ৰজোঁট আছে সেইটো গমেই নাপাওঁ। আৰু হাগ্ৰামা নিজে প্ৰেছ মিটত কোৱা মতে এনেকুৱা লাগিছে যে যেতিয়া নেকি সাংবাদিকসকলে সোধে যে এতিয়া UPPLৰ পৰা মিত্ৰজোঁটৰ পৰাই যদি UPPLৰ পৰা কেণ্ডিডেট দিয়া হৈছে জিৰণ বসুমতাৰী ডাঙৰীয়া, আপুনি BPFৰ পৰা ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীক দিয়া হৈছে, সেইটো কোন লজিকত হৈছে? তেতিয়া হাগ্ৰামা ডাঙৰীয়াই নিজে কৈছে যে আমি UPPL এটা ইণ্ডিপেণ্ডেণ্ট পলিটিকেল পাৰ্টি, আমি তেখেত কি ডিচিশ্যন লৈছে কি ডিচিশ্যন লোৱা নাই আমি একোৱেই গম নাপায়। ইয়াত মানে তথ্যৰ মতে এইটো বিৰাট প্ৰকাশ হৈ যে ক্লিয়াৰকৈ প্ৰকাশ হৈ যে এই মিত্ৰজোঁটৰ এই মিত্ৰজোঁটৰ যে মিত্ৰজোঁট হিচাপে তেখেত ঘোষণা কৰিছে সেইটো নিশ্চয় সত্য তথ্যৰ ওপৰত বিটা কৰা নাই। এনেকুৱাও লাগিছে যে হাগ্ৰামা ডাঙৰীয়াই নিজৰ দলৰ মানুহসকলক যাতে দল ত্যাগ কৰি নাযায় সেইটোৰ কাৰণে কিবা এটা কথা এটাৰ পাছত এটা মিছলীয়াকৈ কথা কৈ আছে যাতে পাৰ্টিৰ মানুহবিলাক দল ত্যাগ কৰি নাযায়। BPFক গ্ৰহণ নকৰে আৰু ডাইৰেক্টলি ডেনাউন্স কৰিছে যে এই মিত্ৰজোঁটত BPF নাই। এই গোটেই প্ৰক্ৰিয়াটো যদি চাই আজি কংগ্ৰেছৰ ষ্টেণ্ডটো চবচে ভালকৈ থিয় হৈছে, এয়া গোসাইগাঁৱে হওক বা তামুলপুৰে হওক। BTRৰ দায়িত্বটো পোৱা নিছে, BTRৰ কথাটো কৈছোঁ।